গোটেই পুৰি গৈছে মই আপোনাক দেখাই আছো গোটেই বস্তু বৰবাদ হেল্ল' গাইজ হেপী চানডে আশা কৰি চবেই ভালে আছে সো আজি কি হয় সানডে হয় সো আজি হোষ্টেলত আজি বিৰিয়ানী দিব সো বহুত বেছি এক্সাইটেড সো ৰুমটো অকমান চাফা কৰি লও ক্লিয়াৰ কৰি লও বস্তুবোৰ ঘৰৰ পৰা নাই বস্তুবোৰ তেনেকেইটো আছে কাপোৰ দিলো কাপোৰ ধুব গৈছে আজি আমাৰ আলহী হল মুস্কান যোন লাৰু পিঠা খাই আছে মুস্কান হাই বল দো তাৰ হাই কয় লাৰু পিঠা খাই আছে মোৰ পিঠা আনি থোৱা আছিলে ঘৰৰ পৰা লাৰু এইটো পিঠা আচ্ছা হে বহুত ভাল ইমান ডাঙৰ বস্তু এটা হৈ গ'ল মই আপোনাৰ কি বুলি কয় অদনিল আনিছিলো অদনিল নহয় কমফৰ্ট আনিছিলো কমফৰ্টটো মানে গোটেই পুৰি গৈছে মই আপোনাক দেখাই আছো গোটেই বস্তু বৰবাদ চাওকচোন আপোনাৰ এইবোৰ গোটেই কমফৰ্ট পুৰি গৈছে গোটেই কমফৰ্ট গোটেই ভুজিয়াৰ ওপৰত কিবাৰ ওপৰত চব যে পুৰি গৈছে ইমান বেছি মন চন যে বেয়া লাগি আছে ন ক'ব নোৱাৰো বহুত বেছি বেয়া লাগি আছে মনটো মই যিমান পাৰো চাফা কৰিলো আৰু বস্তুখিনি আপোনাৰ ৰাখি দিলো ইয়াতে গোটেইখিনি বস্তু চ' এতিয়া কি ক'ম আৰু বেয়া লাগিল মন চন কিছুমান বস্তু পেলাই দিব লগাও হৈ গ'ল সেইকাৰণে ঘৰৰ পৰা আনা মৰমৰ বস্তু